নমস্কাৰ বন্ধুসকল, আপোনালোকৰো কেতিয়াবা এনেকুৱা লাগেনে যে আজি একো বনাব মন নাই, বাহিৰতে খাই দিওঁ। আমাৰো তেনেকুৱাই হ'ল। আমিও ওলাই গ'লোঁ বাহিৰলৈ, তাতে আকৌ ধুনীয়াকৈ বৰষুণ দি আছিলে। গাড়ীখন লৈ ওলাই গ'লোঁ গোটেইকেইজন বাহিৰতে কিবা এটা খাম বুলি। এতিয়া আমি লেট নাইট খানা খাবলৈ আহিছোঁ চঞ্চল ধাবা। এয়া দীপাংকৰ, এয়া মণি, এয়া দীপজ্যোতি। চ' কনফিউজ মানে দীপজ্যোতি মানে কি খাব, কোমল ৰুটি খাব কিন্তু তন্দুৰী নে সি টাৱা ৰুটি, সেইটো কনফিউজ হৈ আছে। দীপাংকৰ কি কবি? সদায় আহিলে সদায় এবাৰ কনফিউজন। তন্দুৰীটো কোমল নে বাটাৰ মানে কি টাৱা ৰুটিটো কোমল? টাৱাটো ঘি ৰুটি আৰু বাটাৰ ৰুটি আছে, আৰু তন্দুৰীটো ঘি ৰুটি আছে, বাটাৰ ৰুটিও আছে, কিন্তু সি মানে বুজি পোৱা নাই কোনটো কোমল আছিলে। মই কৈছোঁ টাৱা, বুজি পোৱা নাই চব। মণিয়ে কি খাব? টাৱা ঘি ৰুটি 4টা। অ'কে, আমি একে খাম। এনেদৰে হাঁহি ধেমালিৰ মাজেৰে অৰ্ডাৰটো দিলোঁ, ৰুটিয়ে খালোঁ আমি। আৰু বনাব মন যোৱা নাছিলে, আৰু বতৰটো ভাল দেখি ৰুটি খাব মন গ'ল, সেইকাৰণে ওলাই আহিলোঁ। আৰু ইয়াৰ অৰ্ডাৰ আহি গ'ল, দীপজ্যোতি খাব ষ্টাৰ্ট কৰিলে, আৰু আমিবোৰ এতিয়া খাম। এতিয়া আজিলৈ আহিছোঁ, বাই বাই।